Hello friends, good morning and welcome back to my YouTube channel. एक नতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। So friends, মই এতিয়া আছোঁ নেশ্যনেল হাইৱে 27ত এতিয়া ৰাইড কৰি আছোঁ আৰু মই এতিয়া গৈ আছোঁ আমিনগাঁও আৰু যিটো আজি ছানডে হয় ছানডে দিনটোত যদি ৰাইড নকৰোঁ যদি ফুৰিব নাযাওঁ তেনেহ'লে কেনেকুৱা হ'ব। তো ছানডে দিন আজি ৰাইড কৰিব ওলাইছোঁ আমিনগাঁও পিনে গৈ আছোঁ আৰু আমিনগাঁৱত কিয় গৈ আছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে, থাম্বনেইল দেখা পাইছে। চ' এতিয়া যিয়ে আগলৈকে যাওঁ আৰু ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু আজি বতৰটো আজি খুব ভাল, কাৰণ ৰ'দ আজি বেছি নাই, বতৰটো অলপমান ডাৱৰীয়া হৈ আছে, কিন্তু ৰ'দ অলপ হৈ আছে, তথাপিও গৰমটো আছে। চ' লাষ্ট টাইম এই ছাইডত কেতিয়া আহিছিলোঁ মোৰ মনত নাই, কিন্তু আজি বহুত দিনৰ মূৰত আহিছোঁ, কিবা এটা ভাল লাগিছে। আৰু যিটো ছাইডে গৈ আছোঁ বুদ্ধিষ্ট মনাষ্ট্ৰী যিটো হয় বুদ্ধিষ্টৰ টেম্পলটো, তাতে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু অহাৰ সেনেকুৱা সময় পোৱা নাই এতিয়ালৈকে, কিন্তু অহাৰ এতিয়ালৈকে সেনেকুৱা সময় মিলা নাছিলে। চ' আজি ছানডে যিহেতু মই অকলে ৰাইড কৰি গুচি আহিছোঁ আৰু এইপিনে লোকেশ্যনটো বেয়া নহয়, এইপিনে ৰাইড কৰি ভালে লাগে। আৰু ইতিমধ্যে আপোনালোকে দেখিলে অলৰেডি শৰাইঘাটৰ ব্ৰিজ পাৰ হোৱা, ইয়াৰ পৰা কমচে কম আৰু 2 কিলোমিটাৰমান ফ্ৰেণ্ডছ দেখুৱাইছে, কিন্তু কিমান দূৰ হয় মই গম নাপাওঁ ইতিমধ্যে। এতিয়া বৰ্তমান আকৌ ৰ'দ দিয়া আৰম্ভ হৈছে। এইপিনে চব পূৰা কেঁচা কল, পূৰা কলৰ বিজনেছ। বুদ্ধিষ্ট টেম্পলটোত এতিয়া গৈ আছোঁ হয়, কিন্তু এতিয়া এটা কথা অলপমান চিন্তা লাগি আছে, কি মন্দিৰটো খোলা আছে নে নাই, সেইটো অলপমান চিন্তা এটা লাগি আছে, কাৰণ ইমান দূৰ আহি কেনে যদি বন্ধ পাই যাওঁ তেনেহ'লে ভাল নালাগিব। তো এতিয়া চাওঁ বৰ্তমান কিমান দূৰ আছে, আৰু এনেতো মন্দিৰ হিচাপে বন্ধ থাকিব নালাগে। এনে কিন্তু আপোনাৰ ৰাতিপুৱা 8:30 নে 8 বজাত খোলা খায় আৰু 4:30 বজাত বন্ধ কৰা হয় মন্দিৰটো। এই চিনডালৰ ভিতৰতে গৈ থাকোঁ। ইয়াতে যিটো গাড়ী ফ্ৰেণ্ডছ বহুত জোৰে আহে, কাৰণ যিটো নেশ্যনেল হাইৱে হয়, নেশ্যনেল হাইৱেত আপোনাৰ গাড়ী কিমান জোৰে আহে সেইটো মই ক'ব নালাগে, আপোনালোকে জানে। চ' ছেফটি এইটোৱে, যদি লাহে যায় আৰামছে চাইডে যাব। ফ্ৰেণ্ডছ, মোৰ যিটো হেলমেট হয়, নিজা হেলমেটটো মোৰ ভিতৰৰ যিটো পঞ্চ সেইটো শুকাই গৈছে, যাৰ কাৰণে হেলমেটটো বহুত লুজ হোৱা হৈছে। এতিয়া মই যিটো হেলমেট লগাই আহিছোঁ এইটো ভাইটিৰ হয়, পঞ্চটো হয়তো চেঞ্জ কৰিব লাগিব, নহ'লে গোটেই হেলমেটটোৱে চেঞ্জ কৰিব লাগিব। চ' এইটো ৰাস্তা দিয়ে আপুনি নলবাৰী বৰপেটা যাব পাৰে, নেশ্যনেল হাইৱে হয়। দেখিছে সেইটো হৈছে বুদ্ধিষ্ট টেম্পল, ইয়াৰ পৰা মূৰ্তিটো ষ্টেচুটো ধুনীয়াকৈ দেখা পায়। এতিয়া আগত যাওঁ, গেটৰ ওচৰত যাই কিনে গাড়ীখন পাৰ্ক কৰোঁ আৰু উঠি যাওঁ। খোলা আছে, থেংক গড, মই ভাবিছিলোঁ বন্ধ আছে। চ' ফ্ৰেণ্ডছ, আহি পালোঁ সেই বুদ্ধিষ্টৰ টেম্পলটো, মন্দিৰটো, আৰু এতিয়া ওপৰত গৈ আছোঁ। কিন্তু তাৰ আগতে আপোনাক মই সেই মন্দিৰটোৰ বিল্ডিংটো মই আপোনাক দেখুৱাব বিচাৰোঁ। খুব এটা ধুনীয়া ডেক'ৰেশ্যন এটা দিছে, আৰু আপোনাৰ ওপৰত যিবিলাক আপোনাৰ গল্ডেন কালাৰ যিবিলাক আপোনাৰ ডিজাইন আছে, এইখিনি দেখি কিনে মোৰ এনেকুৱা লাগিছে মই কিবা ভূটান বা ক'ৰবাত অৰুণাচল গৈছোঁ এনেকুৱা লাগিছে। আৰু এইপিনে আছে নেশ্যনেল হাইৱে 27, ধুনীয়াকৈ দেখা পায়। আৰু ইয়াৰে ভিউ আপুনি দেখা পাইছে, বহুতখিনি ধুনীয়া ভিউ হয়। আৰু সেই ঝাণ্ডাটো যিটো আপোনাৰ উৰি আছে, আপোনাৰ সেই ঝাণ্ডাটো আপুনি দেখা পায়, নিশ্চয় গম পাইছে, সেইটো অলৰেডি ভূটান, আপুনি অৰুণাচল প্ৰায় দেখা পাব। চ' এইটোৱে হৈছে সেই লোকেশ্যনটো, আৰু মোৰ স্কুটিখন ৰাখিছোঁ ইয়াতে। গতিকে ওপৰলৈকে যাওঁ আৰু ওপৰলৈ গৈ কেনে আপোনালোকক দেখুৱাই আছোঁ। আৰু ফ্ৰেণ্ডছ, এতিয়া বহুতখিনি মোৰ গৰম লাগিছে, ওপৰতে চাৰ্টটো লগাই আহিছিলোঁ যাতে গাটোত ৰ'দ নপৰে, কিন্তু ভিতৰত এটা সৰু টি চাৰ্ট লগাই আহিছোঁ। এতিয়া ভাবিছোঁ চাৰ্টটো খুলি দিওঁ আৰু সৰু টি চাৰ্টটো পিন্ধি কেনে ঘূৰোঁ এতিয়া বৰ্তমান। লোকেশ্যনটো ফ্ৰেণ্ডছ বহুতখিনি ধুনীয়া হয়, আৰু এতিয়া গৈ কিনে চাওঁ
কিমানখিনি আগত কেনেকুৱা কি দেখা পাওঁ, কাৰণ আজি এই জেগাখিনিত মই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ, ইয়াৰ আগতে কেতিয়াও অহা নাই। জেগাটো কিন্তু ধুনীয়া লাগিছে। আৰু এইখিনি দেখা পাইছে মই এতিয়া গৈ আছোঁ, টেম্পল বুলি লিখা আছে, অৰ্থাৎ এতিয়া যাব লাগিব এই ছাইডটো দি। চ' লাহে লাহে যাওঁ। এইটোৱে হৈছে সেই মেইন মন্দিৰটো, আৰু মেইন মন্দিৰটোত আপোনাৰ কেৱল এজনে আপোনাৰ পূজাৰী আছে, মানে আপোনাৰ বৌদ্ধ ধৰ্মত সেইটো কি কয় মই নাজানো, আমাৰ হিন্দু ধৰ্মতে মই কৈছোঁ এজন সন্যাসী বা পূজাৰী এজন আছে। চ' তেখেতে পূজা পত্ৰখিনি কৰি দিয়ে, আৰু মই এতিয়া ইয়াৰ ভিতৰলৈকে গৈ আছোঁ, গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। আৰু ফ্ৰেণ্ডছ, ইয়াতে আছে ধূপকাঠি আছে। এইটো ধূপকাঠি যদি আপুনি কিনে তেনেহ'লে আপোনাৰ 25 টকা স্মল চাইজ, আৰু বিগ চাইজটো হৈছে আপোনাৰ 50 ৰুপিজ। আৰু ইয়াতে আপোনাৰ ঝাণ্ডাটো আছে, যিটো আমাৰ বাইকত যিটো আপোনাৰ লগাওঁ, সেই ঝাণ্ডাটো আছে আপোনাৰ 50 টকাত আপোনাৰ স্মল চাইজ, আৰু বিগ চাইজটো 100 টকা। আৰু আপুনি ইয়াত যদি কিবা ডনেশ্যন দিব বিচাৰে তেনেহ'লে ডনেশ্যন দিব পাৰে। আৰু বুদ্ধ লীলাৰ আপোনাৰ কিতাপ এখন আছে, যদি আপুনি কিনিব পাৰে ইয়াত আহি কিনে। দামটো ইয়াতে বৰ্তমান ইয়াত লিখি দিয়া নাই। আচ্ছা, हां ओरजांग जिंगा वादेर। এইমাত্ৰ মন্দিৰৰ পৰা ওলালোঁ, আৰু মন্দিৰত সোমাই কিনে মই 3ডাল ধূপ জ্বলালোঁ। ধূপ জ্বলাই কিনে তাতে জাষ্ট সেৱা এটা ল'লোঁ। আৰু তাতে এজন পূজাৰী আছে, পূজাৰীজন হৈছে নেপালৰ হৈ তেখেত। নামটো সুধিছিলোঁ কিন্তু নামটো মোৰ মুখত নাহে, মানে অলপমান কঠিন হয় নামটো, তেখেত আমাৰ হিন্দু ধৰ্মৰ নাম নহয়। আৰু লগতে হ'ল কি তেখেতে ভাষাটো হিন্দী বা অসমীয়া নাজানে। হিন্দীটো অসমীয়া, তেখেতে অসমীয়াও বহুতখিনি নাজানে, আৰু হিন্দীও একদম ভঙাকৈ ক'ব পাৰে। চ' তেখেতৰ লগত যিটো কমিউনিকেশ্যনৰ বহুতখিনি গেপ হৈ গ'ল, চ' কথা মই নাপাতিলোঁ। চ' কেৱল অলপমান ভঙাকৈ যিখিনি পাৰিছোঁ কথা পাতি কিনে মই ওলাই আহিছোঁ। তেখেতে নেপালী হয় একচুৱেলি। আৰু জাগাটো বহুত শান্তিৰ এটা জাগা হয়, আপোনাৰ পাহাৰৰ আছে, পাহাৰত টিলা এটা সেইটো মন্দিৰ আছে। আৰু ৰাস্তাৰ ছাইডতে হয়, আপুনি হাইৱেদি যদি আহি থাকে আপোনালোকে চকুতে পৰিব ডাঙৰ যিটো ষ্টেচু, বৌদ্ধৰ যিটো মূৰ্তি আছে আপোনাৰ, এইটোত সেই মূৰ্তিটো দেখা পাব ৰাস্তাৰ পৰা। আৰু এতিয়া মই বৰ্তমান উঠি আছোঁ পাহাৰত, হ'ব পাৰে অলপমান টিলা হয়, এনেকৈ অলপ উঠিব লাগিব আপুনি। আজিৰে পৰা কমেও 30 বছৰমান আগত ভূটানৰ পৰা অহা এগৰাকী বৌদ্ধ ধৰ্মীয় মহিলা, যাৰ নাম আছিল C.S. লামা, তেওঁ অসমলৈ কৰ্মসূত্ৰে আহি থাকি যায়। সেই থকা দিনকেইটাত মহিলাগৰাকীয়ে দুখীয়া দৰিদ্ৰ লোকক সহায় কৰিছিল আৰু বিনামূলীয়া শিক্ষা প্ৰদান কৰিছিল, যাৰ বাবে অসমৰ মানুহে মহিলাগৰাকীক গুৰুমা নামেৰে সম্বোধন কৰিলে। আৰু 2016 চনত মহিলাগৰাকীৰ মৃত্যু হোৱাত তেখেতৰ মৰমত এই স্মৰণ চিহ্নটো বনোৱা হয়। বেড লাক ফ্ৰেণ্ডছ, বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে। এতিয়া মই যাওঁ সেই তাতে সোমাওঁ, মই তাতে অলপ যাই কিনে অলপমান চাওঁ, জাগাটো চাওঁ। আৰু বৰষুণ দিছে, আপোনালোকে কেমেৰাত গম নাপাব কিন্তু বৰষুণটো অলপ জোৰেই দিছে। ৱাও, জাগাটো কিন্তু ফ্ৰেণ্ডছ বহুত ধুনীয়া হয়, ৰিয়েলি কৈছোঁ বহুত ধুনীয়া। আপোনালোকে আহিব। ৱাও।
এইখিনিতে খোজকাঢ়ি থাকোঁতে মই দুখন গাড়ী দেখা পালোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। এই দেখিছে ৰঙা নম্বৰ প্লেট, এইটো নিশ্চয় ভূটানৰ গাড়ী হয়, কাৰণ ভূটানৰ গাড়ীবিলাক আপোনাৰ যিটো নাম্বাৰ প্লেট হয় সেইটো ৰেড কালাৰ থাকে। ত' ফ্ৰেণ্ডছ এতিয়া ঘৰত যাওঁ, আৰু ঘৰত যোৱাৰ আগতে মই যে কৈছিলোঁ মন্দিৰৰ পূজাৰীজন, এইজনে হৈছে সেই পূজাৰীজন, কিন্তু তেখেতে হিন্দী অলপমান নোৱাৰে, অলপ মানে ভালেখিনি ক'ব নোৱাৰে। আপুনি হিন্দী ক'ব পাৰে? পাৰে। আপোনাৰ নামটো কি আছিলে? নাম কি আহে? চ' নামটো কৈছে, মই একচুৱেলি গম পোৱা নাই। ত' যিয়ে নহওক কৈছে এইজনে হৈছে পূজাৰীজন। চ' আপোনালোকে যেতিয়া আহিব এখেতক লগ পাব। বাই বাই দি আছে বৰ্তমান। ঠিক আছে, চালতা হুঁ। চ' এইজনে আছিলে সেই পূজাৰীজন, মই যেতিয়া আহিছিলোঁ লগ পালোঁ, আৰু তেখেতে কোৱা মতে 3ডাল ধূপ জ্বলালোঁ। আৰু এই ৰাস্তাটো দি নামি আহি থাকোঁতে এটা পাথৰ এটা পাইছোঁ। পাথৰটো হৈছে এইটো, তাত 4 কোণীয়া ধুনীয়া এটা পাথৰ মানে পাইছোঁ। এইটো নিশ্চয় আমাৰ অসমতো নহয়, এইটো নিশ্চয় ভূটানৰে হ'ব। এনেকুৱা নহয় যে ভূটানৰ কাৰণে উঠাইছোঁ সেইটো নহয়, পাথৰটো কিবা এটা ভাল লাগিছে, দেখা পাব পাৰে পূৰা 4 কোণীয়া এটা পাথৰ, পূৰা একদম সমান, কিবা এটা ভাল লাগিছে। পাথৰটো এতিয়া ঘৰত লৈ যাম। চ' বন্ধুসকল, এইটো আছিল এটা ছুটি ভিডিঅ'। আজি এই ঠাইখিনি কেনেকুৱা লাগিলে, মন্দিৰটো কেনেকুৱা লাগিলে, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।